উজ্জ্বলা যোজনাৰ অধীনত ফ্ৰী গেছ কানেকশ্যন কেনেকৈ ল'ব পাৰিব সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম। চ' বন্ধুসকল, আপুনি মোবাইল বা লেপটপত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি আপুনি চাৰ্চ কৰিব উজ্জ্বলা গেছ এপ্লাই। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ কেইবাটাও লিংক আহি পৰিব। আপুনি দেখা পাইছে নিউ উজ্জ্বলা 2.0 কানেকশ্যন PMUY। চ' আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ অফিচিয়েল হোম পেজটো অপেন হৈ যাব। আপুনি ইয়াত দেখা পাইছে ক্লিক হিয়াৰ টু এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0। আপুনি দেখা পাইছে এপ্লিকেণ্ট উমেন অনলি মাষ্ট হেভ এটেইনড 18 years of age। চ' বন্ধুসকল, যিজনে আবেদন কৰিব সেইজন এজন মহিলা হ'ব লাগিব আৰু তেওঁৰ বয়স 18 বছৰ হ'ব লাগিব। দেন 2 নম্বৰত আপুনি দেখা পাইছে there should not be any other LPG connection from any OMC in the same household। অৰ্থাৎ আপোনাৰ ঘৰৰ কোনো এজন মানুহেও যাতে যদি কোনো গ্যাস কানেকশ্যন থাকে তেতিয়াহ'লে আপুনি এইটোৰ বাবে এপ্লাই কৰিব নোৱাৰিব। আৰু আপুনি দেখা পাইছে কেটেগৰিজ SC ST প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰ্থাৎ যিসকলে SC ST হয় সেইসকলে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আৰু প্ৰধানমন্ত্ৰী যোজনা অৰ্থাৎ যিসকলে ঘৰ পাইছে চৰকাৰী ঘৰ সেইসকলে আবেদন কৰিব পাৰিব। দেন আপুনি ইয়াত দেখাইছে অন্য যোজনাৰ অধীনত যিসকলে কিবা কিবি পাই আছে সেইসকলে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। চাহ জনগোষ্ঠীৰ লোকসকলে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। সম্পূৰ্ণ ইয়াত দিয়া আছে, আপুনি ভালকৈ চাই ল'ব। দেন তাৰপিছত আপুনি ওপৰত দেখাইছে ক্লিক হিয়াৰ টু এপ্লাই। চ' আপুনি ইয়াতো ক্লিক কৰি এপ্লাই কৰিব পাৰিব। নহ'লে আপুনি স্ক্ৰল ডাউন কৰিলে দেখাব অনলাইন পৰ্টেল। আপুনি অনলাইন পৰ্টেলত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব অনলাইন এপ্লিকেশ্যন ক্লিক হিয়াৰ টু এপ্লাই। আৰু আপুনি যিটো কোম্পানীৰ আপুনি গেছ ল'ব বিচাৰে আপুনি সেইটো ইয়াত চিলেক্ট কৰি ল'ব। দেন সেইটোৰ যিটো ৰাইট চাইডে দিয়া আছে ক্লিক হিয়াৰ টু এপ্লাই, আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব আপুনি কানেকশ্যন টাইপ ৰেগুলাৰ কানেকশ্যন ৰেজিষ্ট্ৰেশ্যন আপুনি এইটোৱে দি দিব। দেন তাৰপিছত আপুনি দেখা পাইছে নেম ৱাইজ প্লিজ এণ্টাৰ ফাৰ্ষ্ট ফিউ লেটাৰ্ছ অফ ডিষ্ট্ৰিবিউটৰ নেম। আপুনি ডিষ্ট্ৰিবিউটৰৰ নাম ইয়াত এণ্টাৰ কৰিব পাৰে, নহ'লে আপুনি লোকেশ্যন ৱাইজ আপুনি দিব পাৰিব। লোকেশ্যন ইয়াত চাৰ্চ কৰিব। তাৰপিছত আপুনি ইয়াৰ পৰা আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো দি দিব, আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় দি দিব। দেন তাৰপিছত আপুনি চিলেক্ট এ ডিষ্ট্ৰিবিউটৰ, আপুনি ডিষ্ট্ৰিবিউটৰ ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। অৰ্থাৎ আপোনাৰ ডিষ্ট্ৰিক্টত যিকেইটা ডিষ্ট্ৰিবিউটৰ আছে ইয়াত আহি পৰিব। ইয়াত আপুনি দেখা পাইছে সম্পূৰ্ণ ডিটেইলছ আহি পৰিব, ডিষ্ট্ৰিবিউটৰ কণ্টেক্ট নাম্বাৰ ইয়াত আহি পৰিব। দেন তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি দিব। চ' আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব দেখা পাইছে EKYC, আপুনি ইয়াত টিক মাৰ্ক দি দিব। দেন আপুনি এইকেইটাও শুনিব পাৰে কি অৰ্থাৎ কি কৈছে ইয়াত আপুনি শুনিব পাৰে। ইয়াত আপুনি দেখা পাইছে मैं HPCL को सह। চ' ইয়াত আপুনি শুনি ল'ব পাৰিব। দেন তাৰপিছত আপুনি দেখাইছে মাই কাৰেণ্ট এড্ৰেছ ইজ দ্য ছেম এড্ৰেছ ইন আধাৰ, আপুনি ইয়াত ক্লিক কৰিব। দেন তাৰপিছত আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত বহুৱাই দিব। আপোনাৰ আধাৰ নাম্বাৰ ইয়াত আপুনি দি দিব। আধাৰ নাম্বাৰ চিলেক্ট কৰাৰ পিছত আপুনি জেনেৰেট OTPত ক্লিক কৰিব। আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব, আপুনি সেই OTP বহুৱাই দিব। দেন তাৰপিছত এণ্টাৰ বেলো টেক্সট আপুনি এই কেপচা ছেম টু ছেম ইয়াত বহুৱাই দিব। ইউৰ ডিটেইলছ আপুনি ফিল কৰিব লাগিব, অৰ্থাৎ ফুল নেম আপুনি দি দিব, মিডল নাম যদি থাকে আপুনি দিব পাৰে, আৰু যদি নাথাকে নিদিলেও কোনো কথা নাই। লাষ্ট নাম আপুনি ইয়াত দি দিব। ডেট অফ বাৰ্থ ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ল'ব। দেন হাউচ বিল্ডিং নাম্বাৰ অৰ্থাৎ আপোনাৰ ঘৰৰ নাম্বাৰ আপুনি দি দিব। চিটি আপোনাৰ দি দিব, টাউন ষ্টেট ইয়াত দিয়া আছে। ইমেইল ID আপুনি দি দিব। অফিচ ফোন আপুনি নিদিলেও কোনো কথা নাই। আপুনি ইয়াৰ পৰা ছেম টু ছেম আপুনি ইয়াত দেখা পাইছে ষ্ট্ৰীট নেম আপুনি দিব, ডিষ্ট্ৰিক্ট ইয়াৰ পৰা চিলেক্ট কৰিব, পিনক'ড বহুৱাই দিব, মোবাইল নাম্বাৰ ইয়াত দি দিব, ৰেজিডেঞ্চ ফোন আপুনি ইয়াত দি দিব। আপুনি এইটো নিদিলেও কোনো কথা নাই। গিভ ইট আপ ছেকশ্যন আপুনি ইয়াত দেখা পাইছে, চ' এইটো আপুনি থাকিবলৈ দিব। দেন তাৰপিছত আপুনি আধাৰ নম্বৰ ইয়াত দি দিব। আধাৰ নম্বৰ আপুনি দেখা পাইছে। IFC কোড ইয়াত আপুনি বহুৱাই দিব। কনফাৰ্ম IFC কোড ইয়াত দি দিব। বেংক চাৰ্জ ইয়াৰ পৰা আপুনি বেংক চাৰ্জ কৰি ল'ব। বেংক একাউণ্ট নাম্বাৰ ইয়াত দি দিব। কনফাৰ্ম একাউণ্ট নাম্বাৰ আপুনি দি দিব। ইউৰ নেম এজ ইন বেংক একাউণ্ট অৰ্থাৎ আপোনাৰ বেংকত পাছবুকত যিটো নাম আছে আপুনি সেই নামটো ইয়াত দি দিব। তাৰপিছত আপুনি দেখা পাইছে টাইপ অফ চিলিণ্ডাৰ, আপুনি ইয়াত চিলিণ্ডাৰটো চিলেক্ট কৰি ল'ব। আপুনি কিমান ওজনৰ চিলিণ্ডাৰটো আপুনি ল'ব বিচাৰিছে ইয়াত দেখা পাইছে 14.2 কেজিত 5 কেজি, অৰ্থাৎ জেনেৰেলি 14 কেজিতে মানুহে লয়। চ' এইটো কম এভেইলেবল হয়। চ' আপুনি ইয়াত ক্লিক কৰি দিব। দেন তাৰপিছত আপুনি দেখাইছে টাইপ অফ কানেকশ্যন,
আপুনি এইটোৱে থাকিবলৈ দিব SBC সিঙ্গল বটল কানেকশন আপুনি ইয়াত থাকিবলৈ দিব দেন আপুনি ইয়াত দেখা পাইছে টিক মাৰ্ক আধাৰ ইয়াত আপুনি টিক মাৰ্ক দি দিব দেন তাৰপিছত ইয়াত ID আধাৰ নাম্বাৰটো আপুনি দি দিব আৰু বাকি এটাও দিব নালাগে দেন তাৰপিছত আপুনি এইটো দি দিছে আপুনি proof of address আপুনি কি দিব বিচাৰে আপুনি হেতু ইয়াত সিলেক্ট কৰিব দেন তাৰপিছত আপোনাৰ ভোটাৰ ID বা আপুনি আধাৰ নম্বৰ ইয়াত সিলেক্ট কৰিব পাৰিব ইয়াত আপুনি দি দিছে ভোটাৰ ID নাম্বাৰটো আপুনি দি দিব দেন তাৰপিছত আপুনি ইয়াত দেখা পাইছে আধাৰ আপুনি সিলেক্ট ফাইল আপোনাৰ আধাৰ নম্বৰ ইয়াত আপলোড কৰি দিব লাগিব ভোটাৰ ID আপলোড কৰি দিব লাগিব আৰু আপুনি পাসপোৰ্ট সাইজ ফটো ইয়াত আপলোড কৰি দিব লাগিব আপুনি পাসপোৰ্ট সাইজ ফটো আপলোড কৰাৰ ক্ষেত্ৰত কিছু আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব যেটো দিয়া আছে 50 KB অৰ্থাৎ 50 KB হ'ব লাগিব দেন তাৰপিছত আপুনি ডিক্লেৰেশ্যন দিয়া আছে আৰু ইয়াত দেখা আছে আই একসেপ্ট এবাভ ডিক্লেৰেশ্যন আপুনি ইয়াত ক্লিক কৰি দিব দেন তাৰপিছত আপুনি সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন সম্পূৰ্ণৰূপে আপোনাৰ সাবমিট হৈ যাব দেন তাৰপিছত আপোনাৰ সন্মুখত এটা ৰেফাৰেন্স নাম্বাৰ আহিব আপুনি সেই ৰেফাৰেন্স নাম্বাৰটো ৰাখি দিব ৰাখাৰ পিছত আপুনি যেটো এই লিষ্ট উজ্জ্বলা যোজনাৰ যেটো লিষ্ট পৰৱৰ্তী কেতিয়া আহে আপোনাক জনাম আপুনি এনেকৈ ফ্ৰী গ্যাস কানেকশন ল'ব পাৰিব যদি আপুনি এজন যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ মাজত যদি আপুনি পৰে সো বন্ধুসকল এনেকৈ আপুনি ফ্ৰী গ্যাস কানেকশন সম্পূৰ্ণ ফ্ৰীত ল'ব পাৰিব সো বন্ধুসকল ভিডিও এইখিনি যদি ভিডিওটো অলপ হেল্পফুল লাগে এটা লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব